নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ মাজুলী সংযোগী পকী দলঙৰ কাম চলি আছে। মই এই কাম আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে চাওক, এটা সুন্দৰ পথ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। এটা পথ নিৰ্মাণ কৰা হৈছে। মই পুনৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাওক, সেইটো মূল পথৰ পৰা বৰ্তমান আমি নৈৰ মাজত আছোঁ। এইখন খেৰকুটি নৈ, আৰু এই নৈখনৰ মাজলৈকে এইটো এটা সুন্দৰ পথ নিৰ্মাণ কৰা হৈছে। আপোনালোকে চাওক, এটা সুন্দৰ পথ নিৰ্মাণ কৰা হৈছে। এইটো সুন্দৰ পথ নিৰ্মাণ কৰা হৈছে, আৰু লগতে এখন নৌৰ দলং নিৰ্মাণ কৰা হৈছে। এয়া চাওক, এখন নৌৰ দলং নিৰ্মাণ কৰা হৈছে। এয়া চাওক, ইতিমধ্যে কাম চলি আছে। আৰু এয়া চাওক, নদীৰ বুকুৰ পৰা মেচিনৰ সহায়ত মই দেখুৱাবলৈ চেষ্টা কৰিম। সেয়া নদীৰ বুকুত সেইটো মেচিন, আৰু মেচিনেৰে তাৰ পৰা বালি উঠাই এনেকৈ বালি উঠাই আছে। নদীৰ পৰা বালি উঠাইছে, আৰু এই বালিৰে এই পথটো নিৰ্মাণ কৰিছে। মই আকৌ এবাৰ পথটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এটা দীঘলীয়া পথ, চাওক, এটা দীঘলীয়া পথ নিৰ্মাণ কৰা হৈছে। আৰু এই পথটো তেওঁলোকে এইকাৰণে নিৰ্মাণ কৰিছে, তেওঁলোকৰ দলং নিৰ্মাণৰ যিসমূহ সঁজুলি বা ৰড, বালি, শিল, সেইসমূহ অনা নিয়া কৰিবৰ বাবে, আৰু যিসমূহ তেওঁলোকৰ গধুৰ যান বাহন, আপোনালোকে দেখিছে, এই যান বাহনসমূহ অহা যোৱা কৰিবৰ কাৰণে এই পথটো নিৰ্মাণ কৰা হৈছে। আপোনালোকে চাব, মই পুনৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই পথটো এনেকৈ নদীৰ সিপাৰলৈকে নিৰ্মাণ কৰিব, যিহেতু এই সিপাৰে সোৱণশিৰি নদীটো তেওঁলোকে দলং নিৰ্মাণৰ কাম কৰিব। গতিকে তেওঁলোকৰ যিসমূহ দলং নিৰ্মাণৰ সঁজুলি সেইসমূহ লৈ যাব লাগিব, আৰু যিসমূহ তেওঁলোকৰ গধুৰ যান বাহন সেইসমূহো তালৈকে লৈ যাব লাগিব। এই পথ নিৰ্মাণ নকৰা হ'লে সেইসমূহ নিয়াৰ কোনো সুবিধা নাই। সেয়ে তেওঁলোকে এই নদীখন ভেটা দিবলৈ চেষ্টা কৰিছে, কিন্তু নদীখনটো ভেটিব নোৱাৰে। সেয়ে তেওঁলোকে মাজ অংশত এখন নৌৰ দলং নিৰ্মাণ কৰিছে, যাতে এই দলঙৰ তলেৰে পানী বৈ থাকিব পাৰে। যিহেতু এই নদীখন প্ৰবাহমান নদী, ইয়াত পানী বৈ থাকিব পাৰে, তাৰ কাৰণে তেওঁলোকে এইখন দলং নিৰ্মাণ কৰিছে, নৌৰ দলং। মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাওক। আৰু তেওঁলোকে এই পথটো নিৰ্মাণ কৰি তেওঁলোকৰ যিসমূহ দলং নিৰ্মাণৰ সঁজুলি সেইসমূহ অনা নিয়া কৰিবলৈ তেওঁলোকে সুবিধা কৰি লৈছে, আৰু তেওঁলোকৰ যিসমূহ যান বাহন, গধুৰ যান বাহন, সেইসমূহ অহা যোৱা কৰাৰ এটা সুবিধা কৰি লৈছে তেওঁলোকে। আৰু মই আপোনালোকক সেই স্থান দেখুৱাম, যি স্থানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দলং নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিব। যি স্থানত তেওঁ এটা খুঁটাৰ কাম শুভাৰম্ভ কৰিব, সেই স্থান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, এই স্থানতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দলং নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিব। তেওঁ এই স্থানতে এটা খুঁটা শুভাৰম্ভ কৰিব। এই খুঁটাটো প্ৰথম খুঁটা নহয়, এই খুঁটাটো তেওঁ শুভাৰম্ভহে কৰিব। এই খুঁটাটোৰ পৰা এই আপোনালোকে যে দেখা পাইছে মাথাউৰিটো সিফাললৈকে কেইবাটাও খুঁটা যাব, আৰু তাৰপিছত এনেদৰে এই নদীৰ বুকুলৈকে কেইবাটাও খুঁটা আহিব। গতিকে এই খুঁটাটো কাম শুভাৰম্ভ কৰাৰ লগে লগে দলং নিৰ্মাণৰ কাম দ্ৰুতগতিত চলিব, ক্ষিপ্ৰতাৰে চলিব, আৰু আমি আশাবাদী খুব সোনকালে লখিমপুৰ আৰু মাজুলী সংযোগী যিখন দলং, এই দলংখনৰ কাম সম্পূৰ্ণ হ'ব। আৰু লগে লগে শিক্ষাৰ ক্ষেত্ৰত এক অভূতপূৰ্ব পৰিৱৰ্তন আহিব, স্বাস্থ্যৰ ক্ষেত্ৰতো ঠিক তেনেকৈ অভূতপূৰ্ব পৰিৱৰ্তন আহিব, আৰু যাতায়াতৰ সুবিধা হ'ব। সকলো মানুহে এই স্থানেদি অহা যোৱা কৰিব পাৰিব, আৰু এয়া আমাৰ বাবে খুব আনন্দৰ কথা, গৌৰৱৰ কথা।